নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো আসাম টেটৰ পৰিৱেশ অধ্যয়ন নম্বৰকে আৰু আজিৰ 30 নম্বৰ ভিডিঅ'ত আমি আলোচনা কৰিম কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে প্লেলিষ্টৰ পৰা সকলোবোৰ ভিডিঅ' চাব পাৰিব ইভিএছৰ টপিক ওয়াইজ ডিসকাশন কৰা হৈছে সেইবিলাক আপোনালোকে চাব পাৰিব অসমীয়াৰ দিয়া হৈছে আৰু ইংলিছৰ সকলোবিলাক আপোনালোকে প্লেলিষ্টৰ পৰা চাব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে ডেফিচিয়েন্সি অফ ভিটামিন ডি ৰিজাল্টস ইন ইয়াতে সুধিছে যে ভিটামিন ডিৰ অভাৱত কি ৰোগ হয় স্কাৰভি ৰিকেটছ নাইট ব্লাইণ্ডনেছ আৰু নান অফ দিস তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ৰিকেটছ যাক অসমীয়াত পয়া লগা বুলি কোৱা হয় এই ৰোগবিধ শিশুসকলৰ ক্ষেত্ৰত প্ৰায় দেখা পোৱা যায় এই ৰোগবিধ হলে হাড়বোৰ দুৰ্বল হৈ পৰে আপোনালোকে বহুত তেনেধৰণৰ শিশু দেখিছে নিশ্চয় যিবোৰ শিশুৱে ভালদৰে থিয় হ'ব নোৱাৰে হাত ভৰিবোৰ বেণ্ড হৈ থাকে গতিকে সেই ৰোগটো কোৱা হয় ৰিকেটছ বুলি বা পয়া লগা বুলি গতিকে আপোনালোকে কোনটো ভিটামিনৰ অভাৱত কি ৰোগ হ'ব পাৰে সেইবিলাক আপোনালোকে জানিব লাগিব এতিয়া নম্বৰ 3 লৈকে ডেফিচিয়েন্সি অফ ভিটামিন এ ৰিজাল্টস ইন ইয়াতে সুধিছে যে ভিটামিন এ ৰ অভাৱত কি ৰোগ হ'ব পাৰে নাইট ব্লাইণ্ডনেছ ৰিকেটছ স্কাৰভি আৰু হেয়াৰ ফল গতিকে ৰিকেটছ আমি পালো ভিটামিন ডি ৰ অভাৱত হয় গতিকে ভিটামিন এ ৰ অভাৱত হয় নাইট ব্লাইণ্ডনেছ যাক অসমীয়াত কোৱা হয় কুকুৰি কণা বুলি এতিয়া ইছো কোৱেশ্চন নম্বৰ 4 লৈকে the lifespan of red blood cells is days সো ইয়াতে সুধিছে যে আমাৰ শৰীৰত যে ৰেড ব্লাড চেল থাকে এই ৰেড ব্লাড চেল বিলাকৰ লাইফ স্পান কিমান বা ইয়াৰ জীৱন কাল কিমান সময় জীয়াই থাকিব পাৰে 60 ডেজ 120 ডেজ 180 ডেজ আৰু 240 ডেজ তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি 120 ডেজ এতিয়া ইছো কোৱেশ্চন নম্বৰ 5 লৈকে the sun is a star planet asteroid আৰু meteor ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ star গতিকে সানটো হৈছে এটা ষ্টাৰ এতিয়া ইছো কোৱেশ্চন নম্বৰ 6 লৈকে the gas used in a refrigerator to cool water is nitrogen carbon dioxide methane আৰু টেট্ৰাফ্লুৰইথেন তো ইয়াতে সুধিছে যে ৰেফ্ৰিজাৰেটৰ বা আমি যাক ফ্ৰিজ বুলি কওঁ এই ফ্ৰিজ বিলাকত বা ৰেফ্ৰিজাৰেটৰত কি থাকে এবিধ গেছ থাকে আৰু সেই গেছবিধে আমাৰ পানীবিলাক ঠাণ্ডা কৰে গতিকে এই ৰেফ্ৰিজাৰেটৰত থকা গেছবিধ কি গেছ নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড মিথেন আৰু টেট্ৰাফ্লুৰইথেন উত্তৰ হ'ব অপচন নম্বৰ ডি টেট্ৰাফ্লুৰইথেন এতিয়া ইছো কোৱেশ্চন নম্বৰ 7 লৈকে the SI unit of pressure is এই প্ৰশ্নৰ সুধিছে যে চাপৰ একক কি তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ পাস্কেল গতিকে আপোনালোকে SI যিবিলাক ইউনিট আছে ইউনিট বিলাক জানিব লাগিব প্ৰেছাৰ হওক টাইম হওক ইলেক্ট্ৰিক কাৰেন্ট হওক টেম্পাৰেচাৰ হওক এইবিলাকৰ একক যিবিলাক আছে এইবিলাক আপোনালোকে জানিব লাগিব তো ইয়াৰ উত্তৰ হ'ব প্ৰেছাৰৰ যেটো ইউনিট হ'ব SI ইউনিট হেতু হ'ব পাস্কেল নম্বৰ 9 লৈকে the planet that moves around the sun at the highest speed is ইয়াতে সুধিছে যে তলৰ কোনটো গ্ৰহ সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু হাইয়েষ্ট স্পীডত ঘূৰে সকলোতকৈ তীব্ৰ গতিত ঘূৰে জুপিটাৰ ভেনাছ মাৰ্চ আৰু মাৰ্কিউৰি উত্তৰ হ'ব অপচন নম্বৰ ডি মাৰ্কিউৰি বুধ গ্ৰহ তো পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে মাৰ্কিউৰি হয় বুধ গ্ৰহ আৰু সূৰ্যৰ চাৰিওফালে সকলোতকৈ তীব্ৰ গতিত ঘূৰা যেটো প্লেনেট হয় হেতু হৈছে মাৰ্কিউৰি বা বুধ এতিয়া ইছো কোৱেশ্চন নম্বৰ 10 লৈকে GPS is an abbreviation for তো ইয়াতে সুধিছে যে GPS ৰ ফুল ফৰ্মটো কি গ্লোবাল পোল সিস্টেম গ্লোবাল পলিসিলিকনিয়াম স্টোৰ গ্লোবাল পজিশনিং সিস্টেম আৰু গ্লোবাল পজিশন স্ট্ৰাকচাৰ ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি গ্লোবাল পজিশনিং সিস্টেম তো GPS টো আপোনালোকে ইউজ কৰে আমাৰ সকলোৰে মোবাইলত GPS থাকে GPS অন কৰি আমি কাৰোবাক ফলো কৰিব পাৰো বা কোন কোড আছে লোকেশন বিলাক আমি চাব পাৰো গতিকে ইয়াৰ ফুল ফৰ্মটো হ'ব গ্লোবাল পজিশনিং সিস্টেম এতিয়া ইছো কোৱেশ্চন নম্বৰ 11 লৈ ইউৰিন ইজ প্ৰডিউসড ইন আমাৰ প্ৰস্ৰাৱ বা মূত্ৰ এইবিলাক কোড প্ৰডিউস হয় কোড উৎপন্ন হয় কিডনি লাংছ লাৰ্জ ইন্টেষ্টাইন আৰু লিভাৰ উত্তৰ হ'ব অপচন নম্বৰ এ কিডনি এতিয়া ইছো কোৱেশ্চন নম্বৰ 12 লৈকে the SI unit of electric current is যে ইয়াতে সুধিছে যে ইলেক্ট্ৰিক কাৰেন্টৰ ইউনিট কি একক কি যেনে আমি অলপ আগতে আলোচনা কৰিলো প্ৰেছাৰৰ ইউনিট কি গতিকে ইয়াতে সুধিছে বৈদ্যুতিক প্ৰবাহৰ একক কি ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি এম্পিয়াৰ
গতিকে ইলেক্ট্ৰিক কাৰেণ্টৰ যেটো একক SI ইউনিট হেতু কোৱা হয় এম্পিয়াৰ বুলি তো SI ইউনিট বিলা আপোনালোকে জানিব লাগিব ইয়াতে আপোনালোকে কাখত চাব যেনে লেন্থৰ SI ইউনিট হৈছে মিটাৰ যাক সিম্বল হিচাপত আমি m বুলি জানো ঠিক তেনেদৰে মাস ফৰৰ একক হৈছে কিলোগ্ৰাম যাক কেজি বুলি জানো টাইমৰ একক হৈছে সেকেন্ড যাক s বুলি আমি সিম্বল হিচাপে ব্যৱহাৰ কৰো ইলেক্ট্ৰিক কাৰেণ্টৰ এটো এম্পিয়াৰ ইয়াৰ সিম্বল a হিচাপে আমি ব্যৱহাৰ কৰো টেম্পাৰেচাৰৰ হৈছে উত্তাপৰ হৈছে কেলভিন যাক k বুলি আমি ব্যৱহাৰ কৰো সিম্বল তাৰ পিছত ইন্টেন্সিটি অফ লাইট ইয়াক ক্যান্ডেলা বুলি কোৱা হয় CD বুলি ব্যৱহাৰ কৰা হয় সিম্বল তাৰ উপৰে এমাউন্ট অফ সাবস্টেন্স ইয়াক মল বুলি কোৱা হয় গতিকে এই যিবিলাক SI ইউনিট আছে এইবিলাক আপোনালোকে জানিব লাগিব যিকোনো SI ইউনিটৰ কথা আপোনালোকক সুধিব পাৰে এতিয়া আছে কোৱেশ্চন নম্বৰ 13 লৈকে হোৱাট ইজ ড্ৰাই আইস ইয়াতে সুধিছে যে ড্ৰাই আইস কি শুকান বৰফ কি সলিড অক্সিজেন সলিড কাৰ্বন ডাই অক্সাইড সলিড হাইড্ৰোজেন আৰু সলিড নাইট্ৰোজেন উত্তৰ হ'ব অপচন নম্বৰ বি সলিড কাৰ্বন ডাই অক্সাইড গতিকে কাৰ্বন ডাই অক্সাইডক যেতিয়া সলিড ফৰ্মত আমি পাম হেতু হৈছে ড্ৰাই আইস গতিকে সলিড ফৰ্ম মানে বৰফৰ টুকুৰাৰ দৰে আপোনালোকে আইসৰ টুকুৰাবোৰ যেনে দেখে ঠিক তেনেদৰে কাৰ্বন ডাই অক্সাইডৰো তেনে ধৰণৰ ফৰ্মত যেতিয়া আমি পাম তাক ড্ৰাই আইস বুলি কোৱা হয় কিন্তু বৰফৰ টুকুৰাবোৰ মেল্ট হয় গলি যায় কিন্তু ড্ৰাই আইস বিলাক গলি নাযায় কি হয় এইবিলাক এভাপৰেট হয় এতিয়া আছে কোৱেশ্চন নম্বৰ 14 লৈকে ক্যাৰট ইজ গুড সোর্স অফ ভিটামিন ইয়াতে সুধিছে যে ক্যাৰটত কি ভিটামিন সৰ্বাধিক থাকে বা ভাল পৰিমাণৰ থাকে ভিটামিন A ভিটামিন B ভিটামিন C আৰু ভিটামিন D তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ A ভিটামিন A গতিকে ক্যাৰটত ভিটামিন A এৰ পৰিমাণ সৰ্বোচ্চ থাকে গতিকে এনে ধৰণে আমি দৈনন্দিন জীৱনত যিবিলাক ফুড আমি ব্যৱহাৰ কৰো বা ফুড যিবিলাক আমি খাও সেই ফুড বিলাকৰ কোড কি ভিটামিন থাকে বা কোনবিলাক ফুড কি ৰোগৰ বাবে ভাল হয় গতিকে এইবিলাক আমি জানিব লাগিব এইবিলাকৰ ওপৰতে কোৱেশ্চনছ বিলাক আহে এতিয়া আছে কোৱেশ্চন নম্বৰ 15 লৈকে ফৰ প্ৰপাৰ ফৰ্মেশন অফ টিথ ইজ এসেনশিয়াল ইয়াতে সুধিছে যে দাঁতৰ গঠনৰ বাবে তলত উল্লেখ কৰা কোনটোৰ প্ৰয়োজন হয় আয়োডিনৰ প্ৰয়োজন কপাৰৰ প্ৰয়োজন ফ্লোৰাইনৰ প্ৰয়োজন নে আইৰণৰ প্ৰয়োজন হয় উত্তৰ হ'ব অপচন নম্বৰ সি ফ্লোৰাইন গতিকে ফ্লোৰাইনে আমাৰ টিথ ফৰ্মেশনৰ ক্ষেত্ৰত দাঁতৰ গঠনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে এটা আছে কোৱেশ্চন নম্বৰ 16 লৈকে মেটেৰলজি ইজ দ্য ষ্টাডি অফ ইয়াতে সুধিছে যে মেটেৰলজি কিহৰ অধ্যয়ন তলত উল্লেখ কৰা কোনটোৰ অধ্যয়নক আমি মেটেৰলজি বুলি কওঁ সিজনছ এটমস্ফিয়াৰ এয়াৰ এণ্ড সাউণ্ড আৰু উইণ্ডছ এণ্ড ক্লাউড ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি এটমস্ফিয়াৰ সো বায়ুমণ্ডলৰ যেটো ষ্টাডি বা বায়ুমণ্ডলৰ অধ্যয়নক মেটেৰলজি বুলি কোৱা হয় এতিয়া আছে কোৱেশ্চন নম্বৰ 17 লৈকে দ্য গুড সোর্সেস অফ ভিটামিন এ আৰ ইয়াতে সুধিছে যে ভিটামিন এ কোড সৰ্বোচ্চ পৰিমাণত থাকে বা ভাল পৰিমাণৰ থাকে অপচনত আছে গ্ৰীন লিফি ভেজিটেবলছ সিডছ ফ্ৰেছ ভেজিটেবলছ এণ্ড ফ্ৰুটছ আৰু সি ফুডছ ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ গ্ৰীন লিফি ভেজিটেবলছ গতিকে ভিটামিন এৰ পৰিমাণ যিবিলাক আমাৰ হেউজিয়া পাতজাতীয় পাচলি আছে এই লিফি ভেজিটেবলছ বিলাকত পাতজাতীয় পাচলি বিলাকত সৰ্বোচ্চ পৰিমাণৰ থাকে ভিটামিন এ এটা আছে কোৱেশ্চন নম্বৰ 18 লৈকে দ্য গুড সোর্সেস অফ আয়োডিন আৰ যে তলত উল্লেখ কৰা কোনবিলাক খাদ্যত আয়োডিনৰ পৰিমাণ সৰ্বোচ্চ থাকে গ্ৰীন লিফি ভেজিটেবলছ সিডছ ফ্ৰেছ ভেজিটেবলছ এণ্ড ফ্ৰুটছ আৰু সি ফুডছ উত্তৰ হ'ব অপচন নম্বৰ ডি সি ফুডছ সাগৰীয় খাদ্যবিলাকত সৰ্বাধিক পৰিমাণৰ আয়োডিন থাকে এতিয়া আছে কোৱেশ্চন নম্বৰ 19 লৈকে দ্য গুড সোর্সেস অফ ভিটামিন সি আৰ ইয়াতে সুধিছে যে ভিটামিন সি তলৰ কোনটোত সৰ্বাধিক পৰিমাণৰ আছে গ্ৰীন লিফি ভেজিটেবলছ সিডছ ফ্ৰেছ ভেজিটেবলছ এণ্ড ফ্ৰুটছ আৰু সি ফুডছ উত্তৰ হ'ব অপচন নম্বৰ সি ফ্ৰেছ ভেজিটেবলছ এণ্ড ফ্ৰুটছ গতিকে হেউজিয়া শাক পাচলিবিলাকত যিবিলাক ফ্ৰেছ হয় তাত ভিটামিন সি সৰ্বোচ্চ পৰিমাণৰ থাকে আৰু যিবিলাক আমাৰ ফলমূল আছে ফ্ৰুটছ আছে সেইবিলাকতো ভিটামিন সিৰ পৰিমাণ সৰ্বোচ্চ থাকে এতিয়া আছে কোৱেশ্চন নম্বৰ 20 লৈকে দ্য গেছ কমনলি নন এজ লাফিং গেছ ইজ ইয়াতে সুধিছে যে তলত উল্লেখ কৰা কোনটো গেছক আমি লাফিং গেছ বুলি জানো কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড নাইট্ৰাছ অক্সাইড আৰু সোডিয়াম অক্সাইড উত্তৰ হ'ব অপচন নম্বৰ সি নাইট্ৰাছ অক্সাইড গতিকে নাইট্ৰাছ অক্সাইডক আমি লাফিং গেছ বুলি জানো আৰু এই গেছবিধ মেডিকেল ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় এই গেছবিধ যেতিয়া অক্সিজেনৰ লগত মিক্স হয় তেতিয়া আমি বহুত ৰিলেক্স ফিল কৰো আৰু টোপনি ভাব আহে গতিকে এইবিলাক সাধাৰণতে ডেন্টিষ্ট সকলে বেছি ব্যৱহাৰ কৰে লাফিং গেছ বা নাইট্ৰাছ অক্সাইড এতিয়া আছে কোৱেশ্চন নম্বৰ 21 লৈকে পাৰসন উইথ
following blood group are considered to be universal recipient? ইয়াতে সুধিছে যে তলত উল্লেখ কৰা কোনটো ব্লাড গ্ৰুপৰ ব্যক্তিক আমি ইউনিভাৰ্সাল ৰিচিপিয়েন্ট বুলি ক'ব পাৰো ইয়াৰ অৰ্থ এইটোৱে যে তেওঁলোকে সকলো ধৰণৰ ব্লাড গ্ৰুপৰ ব্লাড ল'ব পাৰে যেতিয়া আমাৰ শৰীৰত ব্লাডৰ অভাৱ হয় বা কেতিয়াবা বেমাৰ বা এক্সিডেন্ট হলে আমাক ব্লাডৰ প্ৰয়োজন হয় গতিকে আমি তেতিয়া কি কৰিব লাগিব যে আমাৰ শৰীৰত যি ব্লাড আছে বা ব্লাড গ্ৰুপটো যি হ'ব সেই একে ব্লাড গ্ৰুপৰহে ব্লাড আমি ল'ব পাৰো কিন্তু যিবিলাক ইউনিভাৰ্সাল ৰিচিপিয়েন্ট হয় তেওঁলোকে যিকোনো ব্লাড গ্ৰুপৰ ব্লাড ল'ব পাৰে গতিকে প্ৰশ্নত সুধিছে যে তলৰ কোনটো ব্লাড গ্ৰুপৰ ব্যক্তিয়ে সকলো ধৰণৰ ব্লাড গ্ৰুপৰ ব্লাড ল'ব পাৰে A পজিটিভ B পজিটিভ AB পজিটিভ আৰু O পজিটিভ উত্তৰ হ'ব অপচন নম্বৰ C AB পজিটিভ গতিকে যি সকলৰ ব্লাড গ্ৰুপ AB পজিটিভ হয় এওঁলোকে যিকোনো মানুহৰ টেষ্ট ল'ব পাৰিব তেওঁৰ ব্লাড গ্ৰুপ A পজিটিভ হ'ব পাৰে B পজিটিভ হ'ব পাৰে গতিকে সকলো ধৰণৰ ব্লাড গ্ৰুপৰে ব্লাড তেওঁলোকে ল'ব পাৰে এটা আছে কোৱেশ্চন নম্বৰ 22 লৈকে পাৰসন উইথ ফলোইং ব্লাড গ্ৰুপ আৰ কনসিডাৰ্ড টু বি ইউনিভাৰ্সাল ডোনৰ ইয়াতে কি কোৱা হৈছে যে তলত উল্লেখ কৰা কোনটো ব্লাড গ্ৰুপৰ ব্যক্তিক ইউনিভাৰ্সাল ডোনৰ বুলি কোৱা হয় আগতটো আমি পাইছিলো যে AB পজিটিভ যি সকল ব্যক্তি তেওঁলোকে সকলো ধৰণৰ ব্লাডে ল'ব পাৰে কিন্তু ইয়াতে লোৱাৰ কথা কোৱা নাই ইয়াতে ডোনেট কৰা কথা কৈছে ইউনিভাৰ্সাল ডোনৰ বুলি কোৱা হৈছে যে কোনবিলাক ব্লাড গ্ৰুপৰ ব্যক্তিয়ে সকলো ধৰণৰ ব্যক্তিকে বা সকলো ধৰণৰ ব্লাড গ্ৰুপৰ ব্যক্তিক তেওঁলোকে ব্লাড দিব পাৰে A পজিটিভ B পজিটিভ AB পজিটিভ আৰু O নিগেটিভ উত্তৰ হ'ব অপচন নম্বৰ D O নিগেটিভ গতিকে যি সকল ব্যক্তিৰ ব্লাড গ্ৰুপ O নিগেটিভ হয় তেওঁলোকে যিকোনো ব্যক্তিকে ব্লাড দিব পাৰিব তেওঁৰ ব্লাড গ্ৰুপ A পজিটিভ হ'ব পাৰে B পজিটিভ হ'ব পাৰে তেতিয়াও তেওঁ ব্লাড দিব পাৰিব গতিকে এও কি বুলি কোৱা হয় ইউনিভাৰ্সাল ডোনৰ বুলি কোৱা হয় গতিকে এই দুটা প্ৰশ্ন আপোনালোকে মনত ৰাখিব এটা আছে কোৱেশ্চন নম্বৰ 23 লৈকে কেমিক্যাল নেম অফ ভিনেগাৰ ইজ তো ইয়াতে সুধিছে যে ভিনেগাৰৰ কেমিক্যাল নেম কি ৰাসায়নিক নাম কি সাধাৰণতে আমি ভিনেগাৰ আমাৰ কিচেনত ব্যৱহাৰ কৰা হয় আচাৰ বনোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু এনে ধৰণৰ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় গতিকে এই ভিনেগাৰৰ কেমিক্যাল নাম কি হেতু হল প্ৰশ্ন সোডিয়াম নাইট্ৰেট ডাইলুট এচিটিক এসিড ক্লোৰাইড অফ লাইম আৰু ক্যালসিয়াম উত্তৰ হ'ব অপচন নম্বৰ বি ডাইলুট এচিটিক এসিড এটা আছে কোৱেশ্চন নম্বৰ 24 লৈকে hygrometer is used for measuring the speed of sound density of milk humidity of air or specific gravity of liquids তো ইয়াতে সুধিছে যে hygrometer কি জোখাৰ বাবে ব্যৱহাৰ কৰা হয় ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি humidity of air বায়ুত থকা আৰ্দ্ৰতা জোখাৰ বাবে hygrometer ব্যৱহাৰ কৰা হয় এটা আছে কোৱেশ্চন নম্বৰ 25 লৈকে ozone layer prevents radiation from entering the atmosphere তো ইয়াতে সুধিছে যে ওজন লেয়াৰে তলৰ কোনটো ৰেডিয়েশনক বাধা দিয়ে আমাৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাত ইনফ্ৰাৰেড আল্ট্ৰাভায়োলেট এক্স ৰেজ আৰু গামা ৰেজ তো আপোনালোকে নিশ্চয় জানে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি আল্ট্ৰাভায়োলেট যাক আমি অতি বেগুনীয়া ৰশ্মি বুলি জানো গতিকে ওজন লেয়াৰে অতি বেগুনীয়া ৰশ্মিক বাধা দিয়ে যাতে আমাৰ এটমস্ফিয়াৰ বা বায়ুমণ্ডলত প্ৰৱেশ কৰিব নোৱাৰে কিন্তু যদি আমাৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যায় আৰু ওজন লেয়াৰত যদি আমাৰ ছিদ্ৰ হয় বা ফুটা হয় তেতিয়া হলে এই অতি বেগুনীয়া ৰশ্মি আমাৰ পৃথিৱীলৈ আহিব বা বায়ুমণ্ডলত আহিব আৰু আমাৰ জীৱ-জন্তু সকলোৰে ক্ষতি কৰিব এটা আছে কোৱেশ্চন নম্বৰ 26 লৈকে ল্যাক্টোমিটাৰ ইজ ইউজড টু মেজাৰ দা ডেনসিটি অফ ইয়াতে সুধিছে যে ল্যাক্টোমিটাৰ তলৰ কোনটো জোখাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় হানি ওয়াটাৰ মিল্ক আৰু অলিভ অয়েল উত্তৰ হ'ব অপচন নম্বৰ সি মিল্ক গতিকে গাখীৰৰ যেটো ডেনসিটি বা ঘনত্ব জোখাৰ বাবে ব্যৱহাৰ কৰা হয় ল্যাক্টোমিটাৰ বা কেতিয়াবা গাখীৰৰ পিউৰিটি চেক কৰাৰ বাবে কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় তেনেদৰে সুধিব পাৰে তেতিয়াও এনসাৰ হ'ব ল্যাক্টোমিটাৰ গতিকে গাখীৰৰ ঘনত্ব চেক কৰি গম পোৱা যায় যে গাখীৰত কিমান পানী আছে গতিকে গাখীৰৰ পিউৰিটিটো চেক কৰিব পাৰে এতিয়া আছে কোৱেশ্চন নম্বৰ 27 লৈকে which of the following helps in clotting of blood ইয়াতে সুধিছে তলত উল্লেখ কৰা কোনটো ভিটামিনে ব্লাড ক্লটিংৰ ক্ষেত্ৰত সহায় কৰে বা তেজ গট লগাত সহায় কৰে ভিটামিন B1 ভিটামিন B2 ভিটামিন D আৰু ভিটামিন K ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ভিটামিন K গতিকে ভিটামিন K ব্লাড ক্লটিংত সহায় কৰে এতিয়া আছে কোৱেশ্চন নম্বৰ 28 লৈকে টোটাল ভলিউম অফ ব্লাড ইন এ নৰ্মেল এডাল্ট হিউম্যান বিং ইজ ইয়াতে সুধিছে যে এগৰাকী স্বাভাৱিক প্ৰাপ্তবয়স্ক ব্যক্তি এজনৰ
শৰীৰত কিমান পৰিমাণৰ তেজ থাকে 5 পৰা 6 লিটাৰ 3 পৰা 4 লিটাৰ 8 পৰা 10 লিটাৰ আৰু 10 পৰা 12 লিটাৰ উত্তৰ হ'ব অপচন নম্বৰ এ 5 পৰা 6 লিটাৰ গতিকে কিছুমান অপচনত এপ্ৰক্সিমেট 5 বুলো থাকিব পাৰে তেতিয়া হেতুৱে আনসাৰ হ'ব গতিকে 5 পৰা 6 ৰ ভিতৰত থাকে এটা আছে কোৱেশ্চন নম্বৰ 29 লগে হাউ মেনি বনছ আৰ দেয়াৰ ইন এন এডাল্ট হিউম্যান বিং ইয়াতে সুধিছে যে প্ৰাপ্তবয়স্ক ব্যক্তি এজনৰ শৰীৰত কিমানডাল হাড় থাকে 210 260 206 আৰু 300 উত্তৰ হ'ব অপচন নম্বৰ সি 206 206 বনছ থাকে এগৰাকী প্ৰাপ্তবয়স্ক ব্যক্তিৰ শৰীৰত এতিয়া আছে আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্নলৈকে দ্য মেইন ফাংচন অফ দ্য কিডনি ইজ যে কিডনিৰ মূল ফাংচন কি মূল কাৰ্য কি টু কন্ট্ৰোল ব্লাড প্ৰেছাৰ টু কন্ট্ৰোল ব্লাড টেম্পাৰেচাৰ টু ৰিমুভ ওয়েষ্ট প্ৰডাক্ট ফ্ৰম দ্য বডি এণ্ড টু হেল্প ইন ডাইজেশ্যন অফ ফুড উত্তৰ হ'ব অপচন নম্বৰ সি টু ৰিমুভ ওয়েষ্ট প্ৰডাক্ট ফ্ৰম দ্য বডি তো আমি অলপ আগত আলোচনা কৰিছিলোঁ যে কিডনিত আমাৰ প্ৰডিউস হয় কি ইউৰিন প্ৰডিউস হয় গতিকে এই কিডনিৰ কাম হৈছে আমাৰ যিমানবিলাক লেতেৰা মল মূত্ৰ আছে এইবিলাক ৰিমুভ কৰাটো ওয়েষ্ট প্ৰডাক্ট বিলাক ৰিমুভ কৰাটো আমাৰ শৰীৰৰ পৰা হেতুৱে কাম হৈছে কিডনিৰ গতিকে এই ভিডিঅ'ত আমি 30টা কোৱেশ্চন আলোচনা কৰিলো গতিকে এনে ধৰণৰ কোৱেশ্চনছ বিলাক আপোনালোকে চাব যিবিলাক এভৰিডে সায়েন্স হয় বা এভৰিডে লাইফৰ লগত জড়িত গতিকে তেনে ধৰণৰ কোৱেশ্চনছ বিলাক আপোনালোকে চাব লাগিব বিশেষ কৰি ভিটামিনৰ কথাবিলাক আপোনালোকে চাব খাদ্যবিলাকৰ কথা চাব কি ভিটামিনৰ অভাৱত কি ৰোগ হয় এইবিলাক আপোনালোকে জানিব লাগিব তো আজি ভিডিঅ'টিৰ পৰা বিদায় লৈছো যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটিও প্ৰেছ কৰি দিব সো সি ইউ ইন দা নেক্সট ওয়ান থ্যাংক ইউ